স্বাগতম জানাইছোঁ। মই জাহিদুল ইছলাম। আপোনালোকে চাই আছে ভয়েস অফ কলগাছিয়া। এই ভয়েস অফ কলগাছিয়াত আজি এটা বিষয়ৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ। সেয়া হ'ল 2019 চনৰ অক্টোবৰ মাহৰ 21 তাৰিখত যি অসমৰ যি 4খন সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, তাৰে ফলাফলক লৈ আমি আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমৰ 4খন সমষ্টিৰ ভিতৰত 4খন আসনে বিজেপি দলে লাভ কৰিব। জনীয়া সমষ্টিত যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আহিছিল, তেখেতে খৰিচালাৰ এখন মিটিঙত তেওঁ উল্লেখ কৰিছিল যে অসমৰ 3খন আসন বিজেপিয়ে লাভ কৰিব আৰু এখন আসন তেওঁলোকৰ বাবে নিশ্চিত নহয়। তাৰ বিপৰীতে নেক্সট টাইম যেতিয়া ৰঞ্জিত দাস ডাঙৰীয়াই কলগাছিয়াৰ লাচাংগাত যেতিয়া সভা এখন কৰিব আহিছিল, তেতিয়া তেওঁ কৈছিলে যে বিজেপি দলে এইবাৰ জনীয়া সমষ্টি বিজেপি দলে দখল কৰিব বুলি তেওঁলোকে কৈছিলে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই জনীয়া সমষ্টিত দুটাকৈ মিটিং কৰিছিলে, নিৰ্বাচনী প্ৰচাৰ চলাইছিলে। তাৰপিছতো তেওঁলোকে কৈছিলে যে জনীয়া সমষ্টিখন বিজেপিৰ দখললৈ এইবাৰ যাব। কিন্তু মই ক'ব বিচাৰিছোঁ যে জনীয়া সমষ্টিখন বিগত সময়ত কংগ্ৰেছ আৰু AIUDFৰ দখলত আছিলে আৰু এইবেলি যি যোৱা 21 অক্টোবৰত যি নিৰ্বাচন হৈ গ'ল জনীয়া সমষ্টিত উপনিৰ্বাচন, এই উপনিৰ্বাচনত জনীয়া সমষ্টিত ব্যাপকভাৱে AIUDFৰ তৰফৰ পৰা বা ব্যাপকভাৱে UDFৰ সমৰ্থনত ৰাইজৰ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছিলে। একাংশ ৰাইজে ক'ব বিচাৰিছে এইবাৰ উপনিৰ্বাচনত জনীয়া সমষ্টিত AIUDF দল জিকিব, কিন্তু দেখা গৈছে কংগ্ৰেছ দলে AIUDFৰ লগত মূল প্ৰতিদ্বন্দ্বিতা কৰিব বুলি একাংশ ৰাইজে কৈছিলে। কিন্তু ইয়াৰ বিপৰীতে মই ক'ব বিচাৰিছোঁ যে বিজেপিৰ যি প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ এক প্ৰকাৰ গেৰাণ্টিযুক্তভাৱে তেওঁ এক প্ৰকাৰ কৈছে যে জনীয়া সমষ্টিখন বিজেপিৰ দখলত এইবাৰ যাব। তাৰ বিপৰীতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও কৈছে বিজেপিৰ দখলত অসমৰ 4খন সমষ্টি যাব। বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে যে অসমৰ যি 4খন সমষ্টিত জনীয়া, সোণাৰী, ৰঙাপাৰা আৰু আদি কৰি 4খন সমষ্টিত অসমৰ যি 4খন সমষ্টিত নিৰ্বাচন হৈ গ'ল, এই 4খন সমষ্টিৰ নিৰ্বাচনত 4খন আসনে বিজেপিয়ে লাভ কৰিব বুলি বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই সংবাদ মাধ্যমৰ যোগে তেওঁ ঘোষণা কৰিছে। ইয়াৰ পৰা হয়তো ভাবিব পৰা যায় নেকি যে বিজেপি দলে EVM হেকিং কৰিব বুলি একাংশ ৰাইজৰ মাজত চৰ্চা চলিছে যে EVM হেকিং কৰিব এই জনীয়া সমষ্টিৰ উপনিৰ্বাচনত। তাৰপিছতে দেখা যাব যে কোন দলে এই বিজেপি AIUDF বা কংগ্ৰেছ কোন দলে দখল কৰে জনীয়া সমষ্টিৰ এই নিৰ্বাচনী ফলাফল। কাইলৈ ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল, কিন্তু সকলো ৰাইজে শংকিত হৈ আছে যে জনীয়া সমষ্টিখন যদি বিজেপিৰ দখললৈ যায়, তেতিয়া একাংশ ৰাইজে ক'ব বিচাৰিছে নিশ্চিতভাৱে জনীয়া সমষ্টিখন EVM হেকিং কৰিছে আৰু EVM হেকিং কৰি তেওঁলোকৰ দখললৈ নিব বিচাৰিছে। কালি যি ফলাফল ওলাব নিৰ্বাচনৰ ফলাফল, তাতে ওলাই যাব কোনে দখল কৰে, কোনে হেক হাঁহি মাৰিব জনীয়া সমষ্টিত বিশেষকৈ 3টা প্ৰাৰ্থী 9গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিলে। তাৰে ভিতৰত 3জন প্ৰাৰ্থী আছিলে। বিজেপিৰ আছিল তৌফিকুৰ ৰহমান, AIUDFৰ ডক্টৰ হাফিজ ৰফিকুল ইছলাম আৰু কংগ্ৰেছৰ আছিলে শামছুল হক। এই 3জন প্ৰাৰ্থীৰ ভিতৰতে কোনে হেক হাঁহি মাৰিব অহা কাইলৈ নিৰ্বাচনৰ যি ফলাফল দিব, এই ফলাফলৰ পিছতে স্পষ্ট হৈ পৰিব। কিন্তু ৰাইজৰ মাজত আজিও এটা শংকা বিৰাজ কৰিছে যে বিজেপিয়ে EVM হেকিং কৰি বা EVM হেকিং কৰি তেওঁলোকৰ দখললৈ নিব নেকি জনীয়া সমষ্টিটো। এয়া ৰাইজৰ মাজত এক ব্যাপক প্ৰতিক্ৰিয়া চলি আছে। আজিৰ কাৰণে ইমানেই সামৰিছোঁ। আমাৰ এই ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। ভয়েস অফ কলগাছিয়ালৈ সকলোকে স্বাগতম জনাই আজিৰ কাৰণে সামৰিছোঁ। জয়